धेमाजि जिल्ला श्रम मावख'गिरि मावख'लिनि लोगोसे कन्स्टिट्यूशन लेबारनि जथाय बानजायनायाव लेबारफोरनो सरकारनिफ्राय सुबुं जौगाखांनाय माव बिथांखिफोरनि सायाव सांग्रांथि मेल खुंनाय जादों। धेमाजि जिल्ला सिमेन्सापुरियाव थानाय सेल्फी रंग मनसुआव डॉक्टर बबजित डलेनि मेल सामलायनायाव बे हाबाफारिखौ खुंफुंनाय जादों। बे हाबाफारियावनो बाहागो लादोंमोन 14 नं लखिमपुर लकसभा बियाबनि एमपि प्रदान बरुवा, 114 नं जनाय बियाबनि मन्त्री भुवन पेगु, BKWSC नि गाहाय मावफुं सोद्रोमा मिहिनेश्वर बसुमतारी, MSC नि मावफुं सोद्रोमा मलेन्द्र नार्जारी, थाई आहम डेभलपमेन्ट काउन्सिलनि सोद्रोमा रानु गगৈ, पश्चिम जनाय मण्डल BJP नि आफादगिरि शिव दले बिथांमोनजों लोगोसे 5000 सो लेबारफोरा बे हाबाफारियाव बाहागो लादोंमोन। मैं ये आमार प्रथम निर्माण और अन्यान्य श्रमिक अकल निर्माणे নহয় रिक्सावाला ठेलावाला विभिन्न श्रमिक रोवनी दावनी आशाकर्मी अंगनवाड़ी सब जड़ित हो आछे। आमार श्रम कार्यालय धेमाजिर उद्योगत और निर्माण श्रमिकসকলৰ सहयोगत आमी प्रथमे या जिला कार्यालयर द्वारा ये प्रथम माने आमार श्रम कल्याण विभागर इतिहासत मैं जनात गतिके एया आमार कारणे खूब सौभाग्य और सेया आमी विभिन्न समाजकर्मीर दान बरंगनिरे आमी हे अनुष्ठानটো आयोजन কৰিছো। এই অনুষ্ঠানটো সেই কাৰণে আয়োজন কৰিছো যাতে আমাৰ শ্ৰমিক কল্যাণ বিভাগ বা আমাৰ চৰকাৰে শ্ৰমিকসকলৰ কাৰণে কেনেকা ধৰণৰ কি আঁচনি গ্ৰহণ কৰিছে সেইখিনিত বহুতে শ্ৰমিক অৱগত নহয়। এই সজাগ সচেতনতা অনাৰ কাৰণে এই উদ্দেশ্যে আমি আজি সন্মানীয় সাংসদ সন্মানীয় বিধায়ক ভুवन पेगु আৰু प्रधान बरुवा साৰৰ उपस्थितित लगते विभिन्न অটোনমাস काउन्सिलर मिहिनेश्वर बसुमतारी डांगरिया, मलेन्द्र नार्जारी डांगरिया और विभिन्न समाजकर्मीर उपस्थितित आमी আজি সেই অনুষ্ঠানটি কৰিবলৈ সক্ষম হলো। और लगते विभिन्न धৰণৰ আপোনালোক সাংবাদিক সন্থাৰ ফালৰ পৰাও আমাক বহুত সহায় সহযোগ দিয়া পৰামৰ্শ দিছে। বিশেষকৈ আমি অশ্বিনী কুমাৰ दुवरा डांगरिया और जीवन कुंवरदा और प्रेम कुमार दत्तदार प्रेम तालुकदार और विशेषभावे आमी সেই मैं मेनशन इते उल्लेख कर विचारों कारण तेखेते सदाय मोर ओसरत थाकी तेखेतসকলে मैं सदाय ज्येष्ठ हिसापे तेखेतসকলৰ পৰা ज्येष्ठजনৰ हिसापे मैं तेखेतসকলৰ পৰা दिहा परामर्श लওঁ और तेखेतসকলে সেই हिसापे মোক दिहा परामर्श दिए। आमार यात 5000 एबव होइसे कारण आमी अलरेडी 3000 आमार चेयर हे रखा হৈছিলে আৰু বাকি আকৌ আমি যেতিয়া মানুহ থিয় হ'বলৈ মানে বহিব জায়গা নহৰ কাৰণে আমি আকৌ 2000 চেয়াৰ আকৌ আমি সংযোগ কৰা হল। দাবী কি জনাব আমি ইয়াৰ পৰা হেতু জনাম কি আমাৰ যিসকল শ্ৰমিক বন্ধুসকলে আমাৰ শ্ৰম কল্যাণ বিভাগ বা শ্ৰম বিভাগৰ দ্বাৰা ভাৰত চৰকাৰে হোক অসম চৰকাৰে হোক যিসমূহ আঁচনি গ্ৰহণ কৰিছে এই আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে। और तेखेतসকলে लगते जी आईन तेखेतসকলৰ कल्याणर कारणे जेने न्यूनतम मजुरी आईन कोनोबाई जदि काम कराय उपयुक्त जदि मजुरी जदि निदिए সেইবিলাক तेखेतসকলে इहतर अधिकार साब्यस्त কৰিব পাৰে और लगते কৰবাত एक्सिडेंट হলেও किबा कम्पेनसेशन क्षतिपूरण दियार व्यवस्था আছে সেইখিনিও तेखेतসকলে श्रम विषयार বা श्रम कार्यालय गई पेला এইখিনিৰো তেখেতে অধিকাৰৰ কাৰণে আবেদন কৰিব পাৰে আৰু সেই সকলোখিনি তেখেতসকলৰ সুৰক্ষাৰ কাৰণে চৰকাৰে আজি বহুত বছৰ আগতে এয়া পুৰণি বিভাগ বহুত বছৰ আগতে এই বিভাগ গঠন কৰা হৈছে আৰু সেই বিভাগৰ দ্বাৰা তেখেতসকলৰ অধিকাৰখিনি সাব্যস্ত কৰিবলৈ শ্ৰম বিভাগৰ দ্বাৰা তেখেতসকলৰ অধিকাৰখিনি সাব্যস্ত কৰিবলৈ মই অনুৰোধ জনাম। শ্ৰমিক সজাগতা সন্মিলনখন ইয়াতে অনুষ্ঠিত হয়। আহি খুবেই ভাল লাগিছে। আজি ইমান শ্ৰমিক ইয়াত মানে অংশগ্ৰহণ কৰিছে আৰু আমিও চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনিসমূহক আমি বহুলভাৱে ব্যাখ্যা কৰিছোঁ আৰু আমি তেখেতসকলৰ কাৰণে আৰু দক্ষতা বিকাশৰ কাৰণে তেখেতসকলৰ পৰিশ্ৰম মানে যিটো পাৰিশ্ৰমিকটো বঢ়াবৰ কাৰণে আমি কেনেধৰণে তেখেতসকলক সহায় কৰিব পাৰোঁ সেই বিষয়বিলাক তেখেতসকলক আমি অৱগত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ আমাৰ জিলাখনত 1,45,000 ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে। বহুত ডাঙৰ ডিষ্ট্ৰিক্টতকৈ ধেমাজি জিলাখনে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু বহুত শ্ৰমিকক ইয়াত তেওঁলোকে ইয়াৰ পৰা সুবিধা পাবৰ কাৰণে সক্ষম হৈছে। তো সেইকাৰণে ভাল লাগিছে আৰু আমিও চেষ্টা কৰিম যাতে আমাৰ প্ৰায় জিলাখনত 2 লাখ মান আমাৰ শ্ৰমিক হ'ব
এই শ্ৰমিকসকলক সঁচাকৈ আমি দক্ষতাটো যদি এক্সট্ৰিম লেভেললৈকে লৈ যাব পাৰোঁ, তেতিয়াহ'লে এই পৰিয়ালখিনি তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁলোকে আনকো সহায় কৰিব পাৰিব। তো সেই উদ্দেশ্য আগত ৰাখিয়ে এই গোটেই কাৰ্যসূচীটো আমি আজি ইয়াতে আনিছোঁ আৰু জিলাখনত শ্ৰমিক পঞ্জীয়নৰ কাৰণেও আমি মেচিভ কাৰ্যসূচীবিলাক আমি লৈ গৈ আছোঁ। চাওক, এতিয়া চৰকাৰী ক্ষেত্ৰতো লাহে লাহে বঢ়াই আছে। তো মই ভাবোঁ নিশ্চয় আহিব, চৰকাৰৰ যদি ফাণ্ডিং চাণ্ডিংবিলাক তেনেধৰণে হয় তেনেধৰণে হ'ব। আৰু আপোনালোকে নিশ্চয় জানে প্ৰাইভেট ইনষ্টিটিউটবিলাকতো বা ব্যক্তিগতভাৱে কাম কৰিলেও বহুত বেলেগ বেলেগ ধৰণৰ পাৰিশ্ৰমিকটো থাকে আৰু এইখিনি গোটেইখিনি নিৰ্ভৰ কৰে যে এজন তেওঁলোকৰ দক্ষতাৰ ওপৰত। তো আমি সেইকাৰণে চেষ্টা কৰিম ভাল দক্ষতা যদি তেওঁলোকক দিব পাৰোঁ, তেওঁলোকে মানে ভাবিব নোৱাৰা এটা তেওঁলোকে পাৰিশ্ৰমিক নহয়। ৰেগাটো আপোনালোকে এটা লাইনেদি নবয়, ৰেগাৰ বস্তুটো হৈছে দুটা। এটা হৈছে তেওঁলোকৰ 100 দিনৰ নিশ্চিত নিয়োগ, দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ অভাৱৰ এটা এছেট তেওঁলোকে কৰে। তেওঁলোকে দুইটাই বস্তুৱে পায়, এছেটটো তেওঁলোকৰ আৰু পাৰিশ্ৰমিকটোও তেওঁলোকৰ। গতিকে এতিয়া আমাৰ ইয়াতে কি হৈছে, এছেটটোক আমি মানে যিমান ইম্পৰ্টেঞ্চ দিব লাগে সেই ইম্পৰ্টেঞ্চটো আমি এতিয়ালৈকে আনিব পৰা নাই। সেইকাৰণে আমি 28 তাৰিখৰ দিনাখন সমগ্ৰ লখিমপুৰ কাউন্সিলৰ প্ৰেচিডেণ্টবিলাকৰো আমি এনেধৰণৰ মিটিং কৰিছোঁ। তাত এই কথাকেইটা কৰিম যে একচুৱেলি আমি শ্ৰমিকবিলাকৰহে ডিমাণ্ডটো হ'ব লাগে, কি এছেট লাগে। এতিয়া সেই ধৰণৰ চিন্তাৰাজিবিলাক আমি এতিয়াও শ্ৰমিকসকলৰ মাজত সোমাই দিব পৰা নাই, যাৰ কাৰণে আজিৰ দিনটোত হয় বাহিৰত কাম কৰিব গ'লে 500 টকা পায়, কিন্তু তাতেতো 230 টকাই পাই আছে। তো কিন্তু তেওঁলোকে যেতিয়া এছেটটো তেওঁলোকৰ হৈ গ'লহেঁতেন, এছেটৰ পৰাও তেওঁলোকৰ যেতিয়া ইনকাম হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় এই প্ৰশ্নবিলাক নাহিল। নিজৰ সহযোগত আজি সুন্দৰভাৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে শ্ৰমিক ৰাইজৰ কাৰণে যিখিনি আঁচনি আপোনাৰ গ্ৰহণ কৰিছে, সেইখিনি শ্ৰমিক ৰাইজৰ মাজত পাইছে নাই তাৰ এটা পৰ্যালোচনা আৰু যিখিনি বেনিফিট আছে সেই বেনিফিটবোৰ লোৱাৰ কাৰণে আমাৰ যে পঞ্জীয়নটো বহুত প্ৰয়োজন আৰু বহুত মানুহ পঞ্জীয়ন হোৱাৰ কাৰণে ই শ্ৰম পৰ্টেলত শ্ৰমিক বিভাগত আৰু জিলা শ্ৰমিক বিষয়া কাৰ্যালয়ত পঞ্জীয়নবোৰ নকৰাৰ কাৰণে বহু শ্ৰমিকে আমাৰ চৰকাৰৰ ইমান সুন্দৰ সুন্দৰ ইঞ্চুৰেঞ্চ পলিচিয়ে হওক, বেনিফিটেই হওক, আপোনাৰ যোনটো গোটেইখিনি সুবিধাখিনি বঞ্চিত হৈ আছিলে। তো এতিয়া মই যিটো উৎসাহ দেখিছোঁ আৰু শ্ৰম বিভাগে আৰু যিখিনি শ্ৰমিক ৰাইজক সংগঠিত কৰি যিখিনি কাম কাজ কৰিছে খুব উৎসাহজনক। আৰু আজিৰ পাছত আৰু জনগণে সংগঠিত হৈ নিজৰ যিখিনি পঞ্জীয়নবোৰ কৰি মেলি সুবিধাবোৰ ল'ব বুলি আশা ৰাখি সজাগতা এই সভাত মই যিসকল উদ্যোক্তা সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে আপোনাৰ এনেকৈতো বহুত পঞ্জীয়ন হৈছে, খালি কথা হ'ল কি সৰহভাগ আধাৰ লিংকেজটো আমি কৰিব লাগিব। তাৰ ওপৰতে আপোনাৰ যিখিনি একেবাৰে গাঁও পৰ্যায়ত অসংগঠিত শ্ৰমিক আছে সিহঁতৰ পঞ্জীয়নবোৰ আৰু কিবা সোনকালে এইটো স্পীড আপ কৰিব লাগিব। মই ভাবোঁ যে এইখিনি যদি হৈ যায় আৰু আজিৰ ধৰণৰ মই ভাবোঁ যে এইটো এটা বহুত যুগৰ মূৰত এনেকুৱা এটা আমি মিটিং আহ্বান কৰিছোঁ, এইটো সুন্দৰ হৈছে আৰু শ্ৰমিক ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ মই ভাবোঁ যে এইটো বহুত খুব কামত আহিব। নাই, এইটো আমি ইতিমধ্যে শ্ৰম বিভাগে সেইটোৰ কাৰণেই উদ্যোগটো লৈছে, এই যে সজাগতা সভা যে ক'ত কি কৰিব লাগে। এতিয়া শ্ৰমিক ৰাইজ সজাগ হৈছে, ইয়াৰ পাছত এখেতসকলে ক'ত কি কৰিব লাগিব বিভাগৰ লগত আৰু মুৰব্বীখিনিৰ লগত যোগাযোগ কৰি কামবোৰ আগুৱাব।